Delhi is not far is written by which of the following authors? Delhi is not far কিতাপখন নিম্নলিখিত কোন লিখকে লিখিছে? ইয়াৰ ৰাইটাৰ হৈছে ৰস্কিন বণ্ড। In economics, IPO stands for অৰ্থনীতিৰ ক্ষেত্ৰত IPOৰ অৰ্থ হৈছে B. Initial Public Offering. The term address is associated with which of the following sports? Address শব্দটো নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে জড়িত? Address শব্দটো গল্ফৰ লগত জড়িত, গল্ফ খেলৰ লগত address শব্দটো জড়িত। Which of the following best describe the nature of Indian economy? নিম্নলিখিত কোনটোৱে ভাৰতীয় অৰ্থনীতিৰ প্ৰকৃতি বৰ্ণনা কৰিছে? ভাৰতীয় অৰ্থনীতি হৈছে মিক্সড ইকনমি, অৰ্থাৎ আমাৰ এ নম্বৰটো শুদ্ধ হ'ব। Megasthenes, a Greek historian, visited India in the reign of Dash in the 4th century BC. Megasthenes এজন গ্ৰীক বুৰঞ্জীবিদ আছিলে। তেখেতে খ্ৰীষ্টপূৰ্ব 400 শতিকাত কোনজন শাসকৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিলে? মেগাস্থিনিছে চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিলে। Which of the following is a dance from Rajasthan? নিম্নলিখিত কোনটো ৰাজস্থানৰ এটি নৃত্যৰ ৰূপ? ইয়াৰ ৰাইট এনসাৰ হ'ব এ ঘুমাৰ। নেক্সট কুৱেশ্যন, ড্যাশ ইজ দ্য ওল্ডেষ্ট মেম্বাৰ অফ দ্য 16th লোকসভা? 16তম লোকসভাৰ আটাইতকৈ পুৰণি সদস্য হ'ল লালকৃষ্ণ আদৱানী। Which of the following is the longest rivers in India? নিম্নলিখিত কোনটো ভাৰতৰ আটাইতকৈ দীঘল নদী? ভাৰতৰ আটাইতকৈ দীঘল নদীটো হ'ল গংগা, আৰু দ্বিতীয়তম দীঘল নদী হৈছে গোদাবৰী। মনত ৰাখিব। The historical Sher-Shah Suri Marg is called as, ঐতিহাসিক শ্বেৰশ্বাহ চুৰি মাৰ্গক কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল নেশ্যনেল হাইৱে নাম্বাৰ 1। An economic condition when there is one buyer and many sellers is called, এজন ক্ৰেতা আৰু বহু বিক্ৰেতা থাকিলে এনে অৰ্থনৈতিক স্থিতিক কোৱা হয়? ইয়াক কোৱা হয় মনপচনী। যেতিয়া মাৰ্কেটত এজন ক্ৰেতা আৰু বহু বিক্ৰেতা থাকে এনেকুৱা কণ্ডিশ্যনক কোৱা হয় মনপচনী। আৰু মনোপলি হ'ল য'ত নেকি কোনো এটা সামগ্ৰীৰ একমাত্ৰ বিক্ৰেতা। Which of the following countries has the largest parliament in the world? নিম্নলিখিত কোনখন দেশত বিশ্বৰ সৰ্ববৃহৎ সংসদ আছে? ইয়াৰ ৰাইট এনসাৰ হ'ল চি, চাইনা। চীন দেশৰ সংসদ বিশ্বৰ আটাইতকৈ ডাঙৰ সংসদ। ইয়াত 3000 সদস্য আছে। Which one of the following is the brightest star in the Orion constellation? ইয়াৰ ৰাইট এনসাৰ হ'ল চি, ৰিগেল। Mahatma Gandhi formed the Natal Indian Congress in the year, মহাত্মা গান্ধীয়ে কেতিয়া নাটাল ইণ্ডিয়ান কংগ্ৰেছ গঠন কৰিছিলে? ইয়াৰ ৰাইট এনসাৰ হ'ল 1894, অৰ্থাৎ বি নম্বৰটো শুদ্ধ। In which of the following states is Astamudi Lake situated? কোনখন ৰাজ্যত অষ্টমুদি হ্ৰদ অৱস্থিত? অষ্টমুদি হ্ৰদ কেৰালাত অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ এণ্ড নিউৰ'চাইন্সেছ ইজ লোকেটেড ইন, ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু নিউৰবিজ্ঞান প্ৰতিষ্ঠান ক'ত অৱস্থিত? ই বেংগলুৰুত অৱস্থিত। বৰ্জাহোম, দ্য নিঅলিথিক চাইট ইজ লোকেটেড ইন, নব্য প্ৰস্তৰযুগীয় স্থান বৰ্জাহোম ক'ত অৱস্থিত? ই
জম্মু কাশ্মীৰত অৱস্থিত Which of the following rivers originates from মহাবালেশ্বৰ নিম্নলিখিত কোনখন নদী মহাবালেশ্বৰৰ পৰা উদ্ভৱ হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি কৃষ্ণা Who is the author of the book The End of Imagination The End of Imagination কিতাপৰ লিখক কোন ইয়াৰ লিখক হৈছে অৰুন্ধতী ৰয় নিম্নলিখিত কোনে প্ৰথমে ভাগৱত গীতা ইংৰাজীলৈ অনুবাদ কৰিছিলে ইয়াৰ ৰাইট এনসাৰ হ'ব ডি চাৰ্লছ উইকিন্স Who among the following was appointed as the first Viceroy of British India নিম্নলিখিত কাক ভাৰতৰ প্ৰথম ভাইসৰয় হিচাপে নিযুক্তি দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল লৰ্ড কানিং How many members are there in the Sri Lankan Parliament শ্ৰীলংকাৰ সংসদত কিমানজন সদস্য আছে শ্ৰীলংকাৰ সংসদত মুঠ সদস্যৰ সংখ্যা হৈছে 225 All India Harijan Sangha established by Mahatma Gandhi in the year Mahatma Gandhiয়ে কেতিয়া সৰ্বভাৰতীয় হৰিজন সংঘ প্ৰতিষ্ঠা কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1932 চনত বি নম্বৰটো শুদ্ধ In which place did Satyagraha first started কোন স্থানত প্ৰথমে সত্যাগ্ৰহ আৰম্ভ হৈছিল প্ৰথম সত্যাগ্ৰহ আৰম্ভ হৈছিল চম্পাৰণত এইটো আছিল আমাৰ শেষৰটো প্ৰশ্ন যদি ভিডিওটো ভাল লাগে তেনেহলে এনেকুৱা এডুকেশ্যনাল ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব গতিকে সকলোকে ধন্যবাদ থাকিল